टंग्लायाव सिलाराय भवन बेखेवनाय हाबाफारि लादों। 2.10 कोटी रां खरसा खालामनानै लुनाय बे सिलाराय भवनखौ एमपि दिलीप सयकेया बेखेवनानै होयो। दिनै उदालगुरि जिल्लानि टंग्ला सोहोराव जारिमिनारि गेदेमा जोहोलाव सिलारायनि मुङाव लुनाय सिलाराय भवनखौ बेखेवनाय जायो। आरो दिनैनि बे बेखेवनाय हाबाफारियाव दरं उदालगुरि लकसभा बियाबनि एमपि दिलीप सयकेया बिथाङा बाहागो लानानै सिलाराय भवनखौ बेखेवनानै होयो। मख'नो गोनांदि बे सिलाराय भवनखौ 2.10 कोटी रां खरसा खालामनानै लुफुंनाय जादों। बे बेखेवनाय हाबाफारियाव जर'खा आलासि महरै कच राजबंशी जौगाखां आफादनि आफादगिरि प्रणब नारायण देब, कच राजबंशी एस'सिएशननि बिबानगिरि, समाजनि सोद्रोमाफोर, लाइमोन आरो रोजा रोजा सुबुंफ्रा बाहागो लादों। लोगोसे बे हाबाफारियाव सिलारायनि जिउ आरो खामानि मावनायनि सायाव हारिमुआरि हाबाफारि आरो सावरायनाय हाबाफारि खुंफुंनाय जायो। অসমৰ অন্যতম প্ৰাচীন আৰু চহকী সংস্কৃতি যাৰ পৰিচয় আমাৰ কোচ ৰাজবংশী আমাৰ জনগোষ্ঠীটোৰ উত্তৰণৰ হকে কোচ ৰাজবংশী উন্নয়ন পৰিষদে অসমৰ বিভিন্ন জিলাত বিশ্ব মহাবীৰ চিলাৰায় ভৱনৰ যে এক নিৰ্মাণ কাৰ্যৰ এক পৰম্পৰা আৰম্ভ কৰিছিল আৰু সেই পৰম্পৰা আজি টংলাত দ্বিতীয়টো আমাৰ ভৱন বিশ্ব মহাবীৰ চিলাৰায় ভৱন আজি আনুষ্ঠানিকভাৱে আমি শুভ উদ্বোধন কৰিলোঁ। আচলতে খুব এটা ভাল কাম কৰিছে কোচ ৰাজবংশী উন্নয়ন পৰিষদে, কাৰণ কিয় যিখিনি পইচা আহে সেইখিনি পইচাৰ সৎ ব্যৱহাৰ কৰিছে আৰু এনেকুৱা ভৱনসমূহে জনগোষ্ঠীটোৰে বুলি নহয় অঞ্চলটোত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীকো উপকৃত কৰিব আৰু বিশ্ব মহাবীৰ চিলাৰায়ৰ অসমৰ যি শৌৰ্য বীৰ্য গৌৰৱ আমাৰ যি সোণসেৰীয়া ইতিহাস এই ইতিহাসৰ যি প্ৰতীক আৰু যাৰ বীৰত্বই অসমখনক এক সাহসী অসম হিচাপে আৰু চহকী অসম হিচাপে প্ৰতিষ্ঠা কৰাত আগভাগ লৈছিল শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই সমগ্ৰ তেখেতৰ যি সৃষ্টিৰাজি আজি অসমৰ জনগণৰ মাজলৈ বা বিশ্বৰ মাজলৈ আজি আগবঢ়াবলৈ সক্ষম হৈছে। তাৰ মূল কাৰণ হ'ল মহাবীৰ চিলাৰায় আৰু নৰনাৰায়ণ। গতিকে নৃপতি নৰনাৰায়ণ, বীৰ চিলাৰায় দুয়ো ভাতৃয়ে শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাক ৰাজসভাত অত্যন্ত মৰ্যাদাৰে সন্মান সহকাৰে শ্ৰদ্ধা সহকাৰে স্থান দি শাসন ব্যৱস্থাটোত এনেধৰণৰ সাংস্কৃতিক আধ্যাত্মিক চিন্তা চৰ্চাৰ উন্মেষ ঘটাইছিল আৰু এনেকুৱা বিদগ্ধতাৰে গোটেই অসমখনক সাংস্কৃতিকভাৱে চহকী কৰাত যি ইতিহাসে আমাক সদায় আহ্লাদিত কৰে, সদায় আমাক গৌৰৱবোধ কৰায়, তেনেকুৱা ইতিহাসৰ সাক্ষী আজি আমি টংলাবাসী হ'লোঁ। এই টংলাত চিলাৰায় ভৱন নিৰ্মাণ নিশ্চিতভাৱে আপোনালোকে গোটেইখিনি গমেই পাইছে। আমাৰ চৰকাৰৰ ফালৰ পৰা বিজেপি দলৰ ফালৰ পৰা পূৰ্ণ সমৰ্থন আছে। আমাৰ 6টা যি জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয় সেই বিষয় লৈ ইতিমধ্যে আমাৰ অসম বিধানসভাত ইয়াৰ মন্ত্ৰী গোটৰ প্ৰতিবেদন আমি ইয়াত অনুমোদন জনোৱা হৈছে আৰু এতিয়া সোনকালে এই প্ৰতিবেদন কেন্দ্ৰ চৰকাৰলৈ প্ৰেৰণ কৰা হ'ব। নিশ্চিতভাৱে এই কাম যিহেতু কেন্দ্ৰ চৰকাৰৰ দায়িত্বৰ বিষয়ত পৰিব, ৰাজ্য চৰকাৰে পূৰ্ণ সমৰ্থন, ভাৰতীয় জনতা পাৰ্টীয়ে পূৰ্ণ সমৰ্থন আমি ইয়ালৈ আগবঢ়াইছোঁ জনজাতিকৰণৰ বিষয়টোলৈ। এটা কথাই আমি সদায় কৈছোঁ, যাতে বহুত বেছি এক্সিষ্টিং যিসকলে পাই আছে তেওঁলোকৰ মাজত যাতে কোনো অসন্তুষ্টি নাহে, তেওঁলোকেও যাতে সমৰ্থনেৰে আমি গোটেইখিনি কাম আগবঢ়াই লৈ যাব পাৰোঁ, এইটো বিষয়ত আমি সকলোৰে সহযোগিতা কামনা কৰিছোঁ। নিৰ্বাচনৰ কাৰণে ভাৰতীয় জনতা পাৰ্টি সাজু হৈছে আৰু এনেও আমি 24 ঘণ্টাৰ 24 ঘণ্টাই সক্ৰিয় জীৱন্ত ৰাজনৈতিক দল। গতিকে আমাৰ কাৰ্যকৰ্তাসকল বুথে বুথে সাজু হৈছে। আমাৰ কাৰ্যকৰ্তাসকলে ৰাইজৰ ঘৰে ঘৰে গৈছে, পদূলি পদূলিয়ে গৈছে। দুইখন চৰকাৰ, ডাবল ইঞ্জিনৰ চৰকাৰে অসমখনৰ প্ৰগতিৰ বাবে বিগত 11-10টা বছৰত যিখিনি কাম কৰিছে সেয়া ঐতিহাসিক, সেয়া
আজি দৃষ্টি আমাৰ সকলোৰে চকুৰ সন্মুখত আমি দেখিবলৈ পাইছোঁ। গতিকে ৰাইজৰ হকে কৰা কামৰ দাম নিশ্চয় ৰাইজে দিব। চাই লওঁ, এতিয়া মিত্ৰ দলত আমি আছোঁ, যিহেতু NDA হিচাপে নিৰ্বাচন খেলিম। গতিকে NDA হিচাপে আমি আগন্তুক দিনত কোনটো সমষ্টিত কোনে খেলিব বা কেনেকৈ খেলিম, ইয়াৰ চূড়ান্ত ৰূপৰেখা আমি কিছুদিন পিছতে আমি পূৰ্ণতা প্ৰাপ্তিৰ কাৰণে আগবাঢ়িম। ইয়াত 2,10,00,000 টকাৰে এই চিলাৰায় ভৱন টংলাত নিৰ্মাণ হৈছে। ইয়াৰ আপোনালোকে দেখিছে সুন্দৰ, ঘৰটো বৰ সুন্দৰ কোৱালিটি এটা কনষ্ট্ৰাকশ্যন হৈছে। মই যিটো আজিৰ দিনত মই যিখিনি অনুভৱ কৰিব পাৰোঁ, আৰু তাৰ যিখিনি ভিতৰৰ ইণ্টাৰনেল যিবিলাক ব্যৱস্থা আছে, ইনক্লুডিং ফাৰ্নিচিং, গোটেইখিনি কাম প্ৰায় সম্পূৰ্ণ হৈছে। ৱাল টোৱাল ইত্যাদি গেট গোটেইখিনি সম্পূৰ্ণ হৈছে। এইখিনি পইচাৰে ইমানখিনি কাম হৈছে, মানে সম্পূৰ্ণ পইচাৰ সদব্যৱহাৰ হৈছে।